Chayanikas blog. মই Chayanika মোৰ চেনেলটোলৈ আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি বছৰৰ প্ৰথমটো দিন আৰু আজি ৰাতিপুৱাই মই ব্লগ ষ্টাৰ্ট কৰিছোঁ আৰু পোনপ্ৰথমে মোৰ ফালৰ পৰা মোৰ সকলো পৰিয়ালবৰ্গলৈ আৰু মোৰ সকলো বন্ধু বান্ধৱীলৈ নিউ ইয়েৰৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ নতুন বছৰৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু এতিয়া পুৱাই ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু থাম্বনেল চাই হয়তো আপোনালোকে গম পাইছে আমি কলৈ যাব ওলাইছোঁ চ' ৰেডি হৈ গৈছোঁ পূৰা ৰাতিপুৱাই উঠি ৰেডি হৈ গ'লোঁ আৰু এতিয়া বাছ গাড়ী আহি আছে আৰু আমি যাব লাগে তো মোৰ লগত শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ তো হেল্ল' গাইজ আমি যাব ওলাইছোঁ আৰু গোটেইবোৰ একেবাৰে ৰেডি আৰু বহুত বেছি ঠাণ্ডা চ' কলৈ যাবা আজি কোৱা আমি মহামায়া যাম কেনেকুৱা লাগি আছে এখন ঠাণ্ডা লাগি আছে কেনেকুৱা লাগিছে যাবা ভাল ফূৰ্তি লাগি আছে চ' চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু এয়া মই পূৰা ৰেডি আৰু এইবিলাক লৈছোঁ এইবিলাক ছাৰপ্ৰাইজ আছে আপোনালোকে ভিডিঅ'ৰ শেষত গম পাব কি লৈছোঁ এইবোৰ আৰু এয়া ভণ্টি আহি আছে মাৰ পিছত আৰু এইফালে পাপা চ' যাই আছোঁ এয়া সূৰ্য উদয় হৈ গ'ল আৰু এনেকৈয়ে আমাৰ জাৰ্ণিটো ষ্টাৰ্ট হ'ল আৰু আজি 2023 বৰ্ষৰ প্ৰথমটো দিন আৰু প্ৰথম ৰাতিপুৱা চ' এনেকৈয়ে আমি আমাৰ জাৰ্ণিটো ষ্টাৰ্ট কৰিলোঁ আমাৰ 10জনীয়া এটা গ্ৰুপৰ জৰিয়তে আৰু এনেকৈ আমি নতুন বৰ্ষত মন্দিৰলৈ দৰ্শন কৰিম বুলি ওলালোঁ মহামায়া মন্দিৰলৈ আৰু মন্দিৰলৈ গৈ থকা সময়ছোৱাত কাষৰ যিবোৰ চিনাৰী ইমানেই ধুনীয়া আছিলে চ' মই ভিডিঅ'ৰ ক্লিপ নলৈ কিনে ৰ'বই নোৱাৰিলোঁ ইমান ধুনীয়া পথাৰ ইমান ধুনীয়াকৈ আছিলে সেই আমি গৈ আছোঁ এতিয়া মন্দিৰৰ ওপৰলৈ এয়া মা মন্দিৰলৈ আহি পাই মই ভিডিঅ' কৰিব নোৱাৰিলোঁ যদিও ওপৰলৈ গৈ থাকোঁতে মন্দিৰৰ ওপৰলৈ মই এটা ভিডিঅ' কৰি লৈছোঁ এনেকৈ আৰু মন্দিৰলৈ এনেকৈ গৈ আছোঁ আমি গোটেইবোৰে আৰু ভাল লাগিছে ধুনীয়াকৈ অকণ ৰ'দটো ওলাইছে আৰু ভণ্টিও এয়া ব্লগ কৰি আহি আছে আৰু ময়ো এনেকৈ অলপ চলপ ক্লিপবোৰ লৈ থৈছোঁ আৰু এতিয়া আমি ভিতৰলৈ সোমাই আহিলোঁ মন্দিৰৰ ভিতৰলৈ আৰু এতিয়া আমি চেণ্ডেলবোৰ গাড়ীত খুলি থলোঁ নেক্সট এতিয়া আমি ভিতৰলৈ সোমাই যাম ফাৰ্ষ্ট সোমায়ে ভৰিকেইখন ধুই ল'ম ফাৰ্ষ্ট টাইম নেক্সট ভিতৰলৈ যাম আপোনালোকে চাই থাকক মহামায়া মন্দিৰলৈ আহিছোঁ আমি গৈ পোৱা সময়খিনিত ইমান যদিও মানুহৰ সমাগম নাছিল তথাপিও কিছু মানুহ আছিলে ইমানো নোহোৱা নহয় আৰু আমি এনেকৈ ভিতৰলৈ সোমাই গ'লোঁ আৰু কাষৰ পৰিৱেশটো বহুত বেছি ধুনীয়া চ' অকণমান দেখাই দিলোঁ আৰু এতিয়া আমি ধুনীয়াকৈ চাকি জ্বলাম মা আছে ভণ্টি আছে পাপা আছে আমি এনেদৰে চাকিখিনি জ্বলাই লওঁ নেক্সট ভিতৰলৈ সোমাই যাম আৰু ইয়াতে ইমানবোৰ বান্দৰ আছে যে চাৰিওফালে যোনফালে চাওঁ সোনফালে বান্দৰ সেয়া কৰিব গৈ আগফালেও বহুত বেছি বান্দৰ চ' বহুত বেছি ভয় লাগিছিল মোৰ এটা সময়ত আৰু ভয় লাগিছিল যদিও ইমানো লগা নাছিল কাৰণ বান্দৰকেইটা একো অনিষ্ট নকৰে কাৰো চ' এনেকৈয়ে আমি মন্দিৰলৈ বুলি আৰু আকৌ ভিতৰলৈ সোমাই গ'লোঁ আৰু ইয়াত আমি লাইন ধৰিছোঁ লেডিজ বেলেগ জেণ্টছৰ বেলেগ হয় আৰু এনেকৈ লাইন ধৰি আমি গৈ আছোঁ ভণ্টি আগত আছে আৰু বহুত বেছি বান্দৰ মোৰ ইফালে চাওঁতে টাইমখিনি গ'ল ভিডিঅ' কৰিবই নোৱাৰিলোঁ চ' ঠিক আছে চাই থাককচোন কি হৈছে চ' আমি ওপৰলৈ যাই আছোঁ ওপৰত আৰু এটা মন্দিৰ আছে তো মন্দিৰৰ ওপৰত যাই আছোঁ
আৰু এয়া আমি ওপৰলৈ উঠি গৈ আছোঁ আৰু ওপৰতো এটা মন্দিৰ আছে, সেয়েহে দৰ্শন কৰিম বুলি ওপৰলৈ গৈ আছোঁ। আৰু ইমান ওপৰৰ ইমান ধুনীয়া পৰিৱেশটো, চাৰিওফালে সেউজীয়া সেউজীয়া আৰু ধুনীয়াকৈ চিৰি বনাই দিয়া আছে। আমি ওপৰলৈ গৈ আছোঁ আৰু ওপৰত বহুতবিলাক দোকান আছে, বহুতবিলাক এনেকুৱা মানে ভগৱানৰ বস্তু পোৱাই এনেকুৱা দোকান চোকান আছে। আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে দোকানবোৰ ধুনীয়াকৈ দিয়াই আছে আৰু এটা খুব ধুনীয়া আৰু ভাল লগা পৰিৱেশ। আৰু ইয়াৰ ওপৰত মন্দিৰটো আছে আৰু তলত এনেকুৱা শিল এইবোৰ। চ' এইবোৰ ভগৱানৰ ফটো চটোবিলাক আছে, পুতলা আছে আৰু আপোনালোকে যি ধূপ চাকি লয় সেইবোৰ আছে ইয়াতে। আৰু এনেকৈয়ে দোকানবোৰ চায়ো ভাল লাগিছে, ধুনীয়াকৈ খুব ধুনীয়াকৈ সজাই থৈছে। আৰু এয়া আমি মন্দিৰ আহিয়ে পালোঁ আৰু মা দুৰ্গাৰ মন্দিৰ হয়। আৰু ভালকৈ মই নামটো নপঢ়িলোঁ যদিও মূৰ্তিটো মা দুৰ্গাৰে আছিলে। আৰু এয়া মন্দিৰটোৰ চাৰিওপাশৰ পৰিৱেশৰ এটা সৰুকৈ ভিডিঅ' ক্লিপ আপোনালোকক দেখাই দিছোঁ। আৰু এনেকৈ দোকানখিনি আগফালে আছে আৰু ইফালে মন্দিৰটো আছে। আৰু আমি ইফালে দোকান চাবলৈ আহিলোঁ আৰু চাইছোঁ মোৰ লৈ আঙুঠি, কিন্তু একো কাম নাই, মই আঙুঠি পিন্ধিবই নোৱাৰোঁ, মানে ডে টু ডে লাইফত আঙুঠি পিন্ধিব নোৱাৰোঁ, কাৰণ মই য'ত কাম কৰোঁ তাত এইবোৰ পিন্ধিব নিদিয়ে। চ' মই লৈও কাম নাই, আকৌ থৈ দিছোঁ, চাইছোঁ যদিও আকৌ থৈ দিছোঁ, মানে এলাউ নাই পিন্ধা। চ' আকৌ আহিলোঁ, তললৈ আহি আছোঁ আৰু একো তেনেকৈ বিশেষ একো। এতিয়া আহিছোঁ অন্য এটা মন্দিৰলৈ, মাহঁত খাই আছোঁ। ঠিক আছে, মোৰ এতিয়া চাই থাকক। আৰু এয়া আমি অন্য এটা মন্দিৰলৈ আহিছোঁ আৰু এই মন্দিৰটোৰ নাম হ'ল শ্ৰী শ্ৰী মহামায়া স্নান ঘাট। আৰু এই মন্দিৰটোৰ সকলোবোৰ মন্দিৰৰে মই সৰু সৰুকৈ ভিডিঅ' ক্লিপ আপোনালোকক দেখাই গৈ থাকিম আৰু আপোনালোকে ধুনীয়াকৈ চাই থাকক। আৰু যিমান দূৰ পাৰোঁ ভিডিঅ' কৰিবলৈ চেষ্টা কৰিছোঁ, আৰু গোটেইখিনি কৰা সম্ভৱো নহয়, কাৰণ মন্দিৰৰ ভিতৰলৈ যেতিয়া আমি সেৱা ল'বলৈ যাম আৰু মোবাইলটো উলিয়াই এনেকৈ ভিডিঅ' কৰি থাকিবলৈ খুব বেছি ভাল নালাগে। আৰু যিহেতুকে দৰ্শন কৰিবলৈ আহিছোঁ, বাকী বেলেগ জেগাত গ'লে বাৰু কথা নাই এনেকুৱা ভিডিঅ'ৰ, আৰু মন্দিৰলৈ সিমান এটা ভাল নালাগে। চ' যিখিনি পাৰোঁ মই ক্লিপ ল'বলৈ চেষ্টা কৰিছোঁ। আৰু এয়া আৰু এটা মন্দিৰৰ ভিতৰলৈ সোমাই গৈ আছোঁ, ধুনীয়াকৈ ভিডিঅ'টো চাই থাকিব। সেইটো হ'ল সাপৰ ভিতৰত এনেকুৱা সুৰংগ টাইপ আছে। চ' সেয়াই আৰু এইখিনি আপোনালোক অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে শেষলৈকে চাই থাকিব। এতিয়া আমি মহামায়াৰ পুৰণি যিটো মন্দিৰ সেইটোও দৰ্শন কৰিলোঁ আৰু আগতেতো দেখালোৱে। চ' সেয়াই আৰু এইটো সাপৰ সেয়া মূৰ্তিটো। আৰু ওপৰত দেখিছে পূৰা মৌ বাহে, কেমেৰাত আহিছেনে নাই গম নাপাওঁ, মৌ বাহে পূৰা জমা হৈছে। আৰু ইফালে এনেকৈ মাহঁত আছে, এনেকৈ আৰু যিখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। আৰু এইটো হ'ল হনুমান, কি ডাঙৰ হনুমান। চ' এতিয়া আমি ইয়াতে ফটো চটো উঠি লওঁ, নেক্সট আৰু দেখাই আছোঁ। আৰু এয়া আমি দৰ্শন কৰিলোঁ মা কালীৰ মন্দিৰ, বহুতেই ডাঙৰ মূৰ্তি হয়। এয়া আমি দৰ্শন কৰি উঠিলোঁ। আৰু আজি যিহেতুকে আমাৰ মাৰ বাৰ্থডে, তো আমি তাতেই কেকটো লৈ গৈছিলোঁ আৰু তাৰে মন্দিৰৰ বাহিৰতে আমি অকণমানকৈ বাৰ্থডে চেলিব্ৰেশ্যন কৰিলোঁ গোটেইবোৰে লগ লাগি। আৰু সেনেকৈ আৰু নতুন বৰ্ষৰ প্ৰথম দিনটো পাৰ কৰিলোঁ। হেল্ল' গাইজ, আমি আহিছোঁ এতিয়া ফুৰিব আৰু এতিয়া চাওক মজা লাগছে।
এতিয়া আমি বেহৰৰ খেতি চাবলৈ আহিছোঁ আৰু এয়া নিৰ্মালী বাইদেউ অঞ্জু বাইদেউ এয়া ভিনদেউ তো কেনেকুৱা লাগিছে আহি কোৱা আজি তো এতিয়া ঘৰলৈ যাম নে কি আগতে আমি ভাত খাম ভাত চাত খাই ঘৰত যাম ঠিক আছে তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক পুনৰ লগ পাম আৰু এয়া আমাৰ ভাত আহি গ'ল ইফালে মাৰ পাপা আৰু চিকেনটো আহিব বাকী আছে চ' এইখিনি হেল্ল' গাইজ আৰু এতিয়া আমি মহামায়াৰ পৰা ৰিটাৰ্ণ হৈছোঁ আৰু এতিয়া ভাত খাব সোমাইছোঁ আৰু এয়া হোটেলখনত সোমাইছোঁ মা মহামায়া হোটেল আৰু ইয়াতে ভাত খালোঁ ভেজ থালি বেয়া নাছিলে ঠিকে আছিলে চ' সেয়াই আৰু আজিৰ মহামায়া ব্লগটো মই এইখিনিতে এণ্ড কৰিছোঁ পুনৰ লগ পাম নতুন ব্লগৰ সৈতে নতুন ভিডিঅ'ৰ সৈতে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক নকৰাকৈ নাযাব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়াই ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে হেপী নিউ ইয়েৰ বাই বাই